টেটৰ প্ৰশ্নকাকত ফাদিলৰ কথা স্বীকাৰ বিদ্যালয়খনৰ অধ্যক্ষৰ পৰীক্ষা চলি থকাৰ সময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নকাকতখন আৰু ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অধ্যক্ষলৈ দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য শিলচৰৰ আৰক্ষী অধীক্ষকৰ আমি একটু FIR পাইছো ফ্রম দ্য প্রিন্সিপাল অফ বোরজাদপুর সিরাজুল আলী হাই স্কুল হেতু সেন্টারের পেপার লিক হুই বলে ফেসবুকত এটা পোস্ট দিছি একর্ডিংলি আমি কেস আইটি অ্যাক্টত রেজিস্টার করিছো অ্যান্ড উইল টেক প্রপার অ্যাকশন এগেইনস্ট দিস এটু ফেসবুকত যেতিয়া পোস্ট দিছে there is no paper in there, it is just a rumor which is being spread. একটা কেস পাইছো in connection with this thing from Sonabari Ghat, which is with regard to कि principal has given a case saying कि वहाँ का invigilator has taken a photograph of the paper after the exam was conducted. Basically, two cases we have registered and we are investigating. ময়ো মেটাৰটো ছ'চিয়েল মিডিয়াৰ পৰা গম পাইছোঁ পিছত মই স্কুলত আহি ৰোল নম্বৰটো ওলাই কিনি দেখিলোঁ যে মোৰ ৰোল নম্বৰটো মোৰ চেণ্টাৰে হয় মোক ইনস্পেক্টৰ স্কুলছে এটা ইনষ্ট্ৰাকশ্যন দিছে মেটাৰটো ইনকুৱাৰী কৰিবৰ কাৰণে